হেল্ল' ষ্টুডেণ্ট, আন এটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী 2.2ৰ গণিতবিলাক কৰি যাম। ঠিক আছে, প্ৰথম কুৱেশ্যনটো যদি চাওঁ, ইয়াত কৈছে 5x minus 4x square plus 3 বহুপদটোৰ মান নিৰ্ণয় কৰা যেতিয়া x equal to 0, x equal to -1 আৰু x equal to 2। এটা বহুপদ দিয়া আছে, সেই বহুপদটোৰ মান নিৰ্ণয় কৰিব লাগে তিনিটা কন্ডিশনত, তিনিটা কেজত, যে যেতিয়া x equal to 0 হয় তেতিয়া মানটো কি হ'ব, x equal to -1 হলে কি হ'ব, x equal to 2 হলে কি হ'ব। ওকে, তেতিয়া যদি চাওঁ এটাকে আমাৰ বহুপদটো যিটো দিয়া আছে এইটো আমি ধৰি লওঁ। ধৰা হল ফাৰ্স্ট এক্সাৰসাইজৰ নাম লিখি লওঁ যে কোনটো অনুশীলনী 2.2। ওকে, এক্সাৰসাইজ 2.2। তো ফার্স্ট আমি বহুপদটো আমি কি কৰিম, ধৰি লম যে এক নম্বৰ দি ধৰা হল let px equal to বহুপদটোক এটা নাম দি ধৰিলো px দি ধৰিলো যে 5x minus 4x square plus 3। এক নম্বৰত কি হৈছে যে x equal to যদি কি হয়, শূন্য হয়, x equal to যদি শূন্য হয় তেতিয়াহলে কি হ'ব, x ৰ জাগাত এই যে x টো দেখা পাই আছে, এই x ৰ জাগাত আমি কি বহাব লাগে, 0 বহাব লাগে। 0 বহাই আমি চেক কৰি মানটো কি হয়। এতিয়া বহুপদৰ য'ত য'ত x দেখা পাই আছা তাতে 0 বহাই দিয়া। 5 into 0 minus 4 into x square আছে মানে 0 square plus 3। এতিয়া 5 into 0 মানে কি, 0 minus 4 into 0 square, 0 square মানে 0, 0 into 4 মানে আকৌ 0 plus 3। ইয়াত আনসারটা আমি কি বলো, 3 বলো। যদি x ৰ মান 0 হয় তেতিয়াহলে বহুপদটোৰ মান কিমান আহি যায়, 3 আহি যায়। ওকে, নেক্সট 2 নম্বৰটো যদি চাওঁ, 2 নম্বৰটোত কি কৈছে, x equal to -1 হলে এটা কৰি তাৰপিছতটো তোমালোকৰ কাৰণে সম্ভৱ। x equal to যদি -1 হয় তেতিয়াহলে p of -1 equal to, এতিয়া চাওঁ 5 into x আছিল তো x ৰ জাগাত কি বহাম, -1 বহাম, মাইনাস 4 into -1 square plus 3। 5 into 1 মানে -5 minus 4 into 1 -1 square, এতিয়া -1 square মানে কি, -1 into -1, তেতিয়াহলে মাইনাস মাইনাস হৈ যায় প্লাস, 1 into 1 মানে 1, তো -1 square কৰিলে পাই যাওঁ 1, 1 into 4 মানে কি হ'ব, 4 plus 3। তো দুয়োটাতে মাইনাস কি হৈ গ'ল, -9 plus 3 অৰ্থাৎ -6। এইটো হৈ গ'ল তোমালোকৰ আনসাৰ। ওকে, x equal to -1 হলে আমি কি পাম, মানটো 6 বুলি পাম। ঠিক আছে, তো x equal to 2 হলে কি হয় এইটো তোমালোকে নিজে কৰিবা। x equal to 2 হলে কি হ'ব, নিজে কৰিবা। ওকে, এতিয়া কুৱেশ্যন নম্বৰ 2 চাওঁ যে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p of 0, p of 1 আৰু p of 2 নিৰ্ণয় কৰা। যে প্ৰত্যেকটো বহুপদৰ কাৰণে p of 0 মান মানে x ৰ মান 0 হলে কি হ'ব এইটো ওলাব লাগে, 1 ৰ মান x ৰ মান 1 হলে কি ওলাব লাগে, আৰু x ৰ মান 2 হলে কি ওলাব, বহুপদটোৰ মান কি হ'ব এইটো ওলাব লাগে। প্ৰথমটো যদি চাওঁ, তো এক নম্বৰ যে p of y equal to দিয়া আছে y square minus y plus 1। ঠিক আছে, এইটো মানে ওলাব লাগে, কত ওলাব লাগে, p of 0 ৰ ক্ষেত্ৰত, অৰ্থাৎ x ৰ মান, অৰ্থাৎ চলক ইয়াত x নাই y আছে, চলক যিটো আছে তাৰ মানটোত আমাক ইয়াত 0 দেখা পাই আছে, এইটো বহাই দিব লাগে। তো y ৰ জায়গাত মই 0 বহাই দিলো, 0 স্কয়ার মাইনাস y আছে তো -0 প্লাস 1। তো 0 0 মানে কি, 0 হৈ গ'ল, ইয়াত থাকিল কি 1, অৰ্থাৎ আনসার কি হৈ গ'ল, 1 হৈ গ'ল। এবার ওলাব লাগে p of 1, তো y ৰ জায়গাত এবাৰ কি বহাই দিম, 1 বহাই দিম, 1 স্কয়ার মাইনাস 1 প্লাস 1, তো 1 স্কয়ার কৰিলে 1, ইটো 1 মাইনাস 1 আৰু প্লাস 1 কাটা গ'ল, থাকিল কি 1। ঠিক আছে, একে ধৰণে p of 2 ওলাব লাগে, তো y ৰ জায়গাত 2 বহাই দিলে 2 স্কয়ার মাইনাস 2 প্লাস 1, 2 স্কয়ার মানে কি হ'ল 4 মাইনাস 2 প্লাস 1, এই দুটা যোগ কৰিলে 5 মাইনাস 2 ইকুয়াল টু কি আহি গ'ল, 3 আহি গ'ল। ওকে, এই ধৰণে আমাক কৰি যাব লাগে। ঠিক একে ধৰণে নেক্সট 2 নম্বৰটো কি কৈছে, ইয়াত দিয়া আছে p of t ইকুয়াল টু, এবাৰ চলকটো t দিয়া আছে, চলক যিয়ে নাথাকক, y থাকক, a থাকক, b থাকক, c থাকক, যিয়ে নাথাকক তোমালোকে বাছ মানটো বহাই দিব। p of 0 মানে t য'ত দেখা পাই আছো তাতে 0 বহাই দিম। তো 2 প্লাস 0 প্লাস 2 ইন্টু 0 স্কয়ার মাইনাস 0 কিউব, তো 2 গোটেইখিনি কি হৈ গ'ল, 0 হৈ গ'ল, অৰ্থাৎ আনসার কি হ'ব, 2 হ'ব। ঠিক আছে, তো p of 1 এবাৰ
2 প্লাছ 1 প্লাছ 2 ইনটু 1 স্কুৱাৰ মাইনাছ 1 কিউব 2 আৰু 1 প্লাছ কৰিলে 3 প্লাছ 1 স্কুৱাৰ মানে কি হৈ যাব 1 তো 1 ইনটু 2 মানে কি হ'ব 2 মাইনাছ 1 কিউব মানে 1 তো 3 আৰু 2 প্লাছ কৰিলে 5 মাইনাছ 1 ইকুৱেল টু কি আহি গ'ল 4 আহি গ'ল অ'কে একেধৰণে আমাক পি অফ 2 ওলাব লাগে পি অফ 2 ইকুৱেল টু তো কি আছে আমাৰ 2 প্লাছ টি আছে মানে 2 লিখিম প্লাছ 2 ইনটু টি স্কুৱাৰ মানে 2 স্কুৱাৰ মাইনাছ 2 কিউব 2 আৰু 2 প্লাছ কৰিলে 4 প্লাছ ইয়াতে ভালকৈ চাবা 2 ইনটু 2 স্কুৱাৰ মানে 4 মাইনাছ 2 কিউব কিউব মানে 3 বাৰ পূৰণ 2টো 3 বাৰ পূৰণ কৰিলে হৈ যাব 8 তো 4 প্লাছ 8 মাইনাছ 8 এইটো কাটা গ'ল থাকিল কি আমাৰ 4 তো 4 হ'ব আমাৰ আনসাৰ ওকে 2 নম্বৰটো হৈ গ'ল নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো দিয়া আছে পি অফ এক্স ইকুৱেল টু এক্স কিউব একেবাৰে ইজি তো পি অফ 0 ওলাব লাগে মানে এক্সৰ জাগাত কি হ'ব 0 কিউব মানে 0 তো আনসাৰ আহি গ'ল 0 এক লাইনৰ আনসাৰ পি অফ 1 মানে 1 কিউব মানে কি 1 পি অফ 2 মানে 2 কিউব মানে কি হৈ যাব 8 হৈ গ'ল গোটেইখিনি এক লাইনৰ আনসাৰ 4 নম্বৰটো যদি চোৱা পি অফ এক্স ইকুৱেল টু এক্স মাইনাছ 1 ইনটু এক্স প্লাছ 1 তোমালোকে এইটো ফৰ্মুলা হিচাপত কৰিব পাৰা বা ডাইৰেক্টলি কৰিব পাৰা ইচ্ছা তো পি অফ 0 মাইনাছ 1 ইনটু 0 প্লাছ 1 তো এইটো তোমালোকে মাইনাছ কৰিব পাৰা বা ফৰ্মুলাত কৰা একে কথা 0 মাইনাছ 1 মানে কি মাইনাছ 1 ব্ৰেকেট মানে কি হৈছে পূৰণ হৈছে 0 প্লাছ 1 মানে কি 1 তো 1 ইনটু 1 মানে 1 ইয়াৰ আগত মাইনাছ ইয়াৰ আগত প্লাছ প্লাছ মাইনাছ মাইনাছ এইটো হৈ গ'ল বা এইটো চোৱা এক্স এ প্লাছ এ মাইনাছ বি ইনটু এ প্লাছ বি ফৰ্মুলা মতে এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ 0 স্কুৱাৰ মানে কি 0 মাইনাছ আছে মাইনাছ 1 স্কুৱাৰ মানে 1 এইটো ধৰণৰ কৰা যায় ওকে এই ধৰণে বাকীখিনি আমাক কৰি যাব লাগে বাকী দুটা তোমালোকে নিজে কৰিবা ঠিক আছে